আমাৰ চৰকাৰৰ দিনত সকলৰ ভিতৰত কাম কৰাৰ কম্পিটিশ্যন হৈ আছিল। MCLA সকলেও মই বেছি পাৰে না সি বেছি পাৰে, চবে মানে কাম কৰাৰ কম্পিটিশ্যন হৈ আছিল, কাম কৰি পেলাই দেখুৱাৰ কাৰণে। কিন্তু আজি এই UPPL চৰকাৰৰ দিনত আমি যিটো দেখিবলৈ পাইছে, MCLA সকলৰ মাজত পইচা খাৱাৰ কম্পিটিশ্যনহে চলি আছে, কাম কৰাৰ কোনো কম্পিটিশ্যন হোৱা নাই, মই দেখিবলৈ পোৱা নাই প্ৰমোদ বড়োৰ চৰকাৰত। প্ৰমোদে বেছি খাব পাইছে নেকি, কোনোবা ডাউট কৰে, প্ৰমোদক কোনোবা ডাউট কৰে, সি বেছি পাইছে নেকি, এইবিলাকেই সন্দেহ, নিজৰ ভিতৰত সন্দেহ আৰু নিজৰ ভিতৰত খাৱাৰহে কম্পিটিশ্যন চলি আছে, কাম কৰাৰ মানে কম্পিটিশ্যন। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হয়তো চকুত টকাৰ বাহিৰে একো দেখা নাপায়, সেইকাৰণে চৰকাৰৰ টকা থকা সময়তো টকাৰে কথা পাতিছিল, চৰকাৰৰ নথকা সময়তো চৰকাৰৰ টকাৰে কথা পাতিছে। ইয়াত যে জাতি জনগোষ্ঠী আছে, ইয়াত যে বিভিন্ন শ্ৰেণীৰ লোক আছে, তেখেতসকলৰ যে বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাক তেখেতে দেখা নাপায়, আগতো পোৱা নাছিলে, এতিয়াও দেখা নাপায়। গতিকে হাগ্ৰামা মহিলাৰীয়ে টকাৰ চশমাটো গুচাই দিলেহে সমাজ কোন, জাতি জনগোষ্ঠী কোন, শান্তি সম্প্ৰীতি কি, নিৰাপত্তা কি, গণতন্ত্ৰ কি, ৰাজনীতি কি, এই কথাবিলাক তেখেতে বুজি পাব। সেইকাৰণে মোৰ তেখেতৰ প্ৰতি আহ্বান এইটোৱে যে তেখেতে টকাৰ চশমাটো গুচাই দিয়ক। টকাৰ চশমাটো গুচাই দিয়াৰ লগে লগে এখন সুন্দৰ সমাজ দেখিবলৈ পাব, য'ত সকলো জাতি জনগোষ্ঠী ধৰ্ম একেলগে বসবাস কৰি আছে, আৰু তেখেতে বুজি পাব যে সমাজখন কেনেকৈ আগুৱাই লৈ যাব পাৰে, এই কথাটো তেখেতে তেতিয়াহে বুজি পাব। উদাহৰণ দিয়ক, কি উন্নয়নৰ প্ৰতিযোগিতা দিছিলে, আমাৰ সময়ত আমি দিম।